নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। যদি আপোনালোকৰ পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম কেনেদৰে আপোনালোকে আপোনাৰ পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ অৰ্থাৎ PLIৰ প্ৰিমিয়ামসমূহ অনলাইন ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে প্ৰদান কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছটো জনাম। গতিকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ। আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ অৰ্থাৎ PLIৰ প্ৰিমিয়ামসমূহ অনলাইন প্ৰদান কৰিবলৈ প্ৰথমতে আপোনালোকে আপোনাৰ নিকটতম ডাকঘৰলৈকে গৈ এখন ফৰ্ম ফিল কৰিব লাগিব আৰু সেই ফৰ্মখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ এটা জেৰক্স কপি আপোনালোকে দিব লাগিব। এই ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ কিছুদিনৰ পিছতে আপোনালোকে অনলাইন PLIৰ প্ৰিমিয়ামসমূহ প্ৰদান কৰিব পাৰিব। তাৰ বাবে আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। ৱেবছাইটটোৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপোনালোকে ৱেবছাইটটো এক্সেছ কৰি ল'ব পাৰিব। এই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকে এনেকুৱা এক ইণ্টাৰফেচ দেখিবলৈ পাব। এইটো পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ লগইন পেজ হয়। যিহেতু বৰ্তমানলৈকে আমাৰ কোনো কাষ্টমাৰ ID বা পাছৱৰ্ড নাই, গতিকে প্ৰথমতে আমি তললৈকে আহি জেনেৰেট কাষ্টমাৰ ID এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে প্ৰথমতে পলিচি নম্বৰ, ছাম এচিয়ৰ্ড, ইনচিয়ৰ্ড, ফাৰ্ষ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ ফিল কৰিব লাগিব। এই গোটেইখিনি ডিটেইলছ আপোনালোকে আপোনাৰ পলিচিৰ ডকুমেণ্টত পাই যাব। তাৰপিছত তললৈকে আহি কেপচা টাইপ কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰিব। মই কৰি লৈছোঁ। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে জেনেৰেশ্যন কাষ্টমাৰ ID ইজ ছাকচেছফুল। আপোনালোকে যিটো ইমেইল ID প্ৰদান কৰিছিলে সেই ইমেইল IDত এটা লিংক পঠিয়াই দিয়া হৈছে আৰু সেই লিংকটোত ক্লিক কৰাৰ 24 ঘণ্টা পিছত আপোনালোকৰ কাষ্টমাৰ IDটো জেনেৰেট হৈ যাব। গতিকে এতিয়া আমি প্ৰচিড অপশ্যনটোত ক্লিক কৰিছোঁ। আপোনালোকে পুনৰ লগইন পেজখন দেখিবলৈ পাইছে। গতিকে এতিয়া আমি প্ৰথমতে আমালৈ অহা ইমেইলটো এবাৰ চেক কৰি লৈছোঁ। আপোনালোকে দেখিছে মোৰ ইমেইল IDত এটা মেইল আহিছে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা। ইয়াত এটা লিংক দিয়া হৈছে আৰু কাষ্টমাৰ IDটো ইয়াত দিয়া হৈছে। আমি ইয়াত হাইলাইট হৈ থকা এই লিংকটোত ক্লিক কৰিছোঁ। আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাইছে। ইয়াত আপোনালোকৰ পাছৱৰ্ড ছেট কৰিবলৈ কোৱা হৈছে। প্ৰথমতে আপোনালোকে এটা পাছৱৰ্ড এণ্টাৰ কৰিব। তাৰপিছত সেই পাছৱৰ্ডটো পুনৰ এণ্টাৰ কৰি ছেট পাছৱৰ্ড এই অপশ্যনটোত ক্লিক কৰিব। মনত ৰাখিব আপোনালোকৰ পাছৱৰ্ডটো 8ৰ পৰা 32টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। পাছৱৰ্ডটো বনাওঁতে এটা আপাৰ কেছ, এটা লোৱাৰ কেছ, এটা নাম্বাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ থকাটো প্ৰয়োজনীয়। আমি পাছৱৰ্ডটো এণ্টাৰ কৰি লৈছোঁ। এতিয়া আমি ছেট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈছে আৰু ইয়াত কোৱা হৈছে যে আপোনালোকে 24 ঘণ্টাৰ পিছতহে আপোনালোকৰ কাষ্টমাৰ ID আৰু পাছৱৰ্ডৰ যোগেৰে PLIৰ এই পেজখনত লগইন কৰিব পাৰিব। গতিকে আমি পুনৰ 24 ঘণ্টাৰ পিছত আপোনালোকক লগইন কৰি সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। ইতিমধ্যে 24 ঘণ্টা হৈ গৈছে মোৰ। গতিকে মই লগইন পেজখনলৈ আহিছোঁ। ডেছক্ৰিপশ্যনত থকা লিংকটোৰ জৰিয়তে আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। ইয়াতে মই ইমেইল যোগে পোৱা কাষ্টমাৰ ID আৰু ছেট কৰা পাছৱৰ্ডখিনি টাইপ কৰি লৈ তলত থকা কেপচাটো টাইপ কৰি লগইন অপশ্যনত ক্লিক কৰিম। এতিয়া আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাইছে। ইয়াত বহুতকেইটা অপশ্যন আছে। মাই প্ৰফাইল, মাই পলিচিছ, পে'মেণ্ট, ছাৰ্ভিচ ৰিকুৱেষ্ট, প্ৰপ'জেল ট্ৰেক, টুলছ এণ্ড ইউটিলিটি। গতিকে ইয়াত বহুতকেইটা অপশ্যন আছে, আপোনালোকে চেক কৰি ল'ব পাৰে। মাই প্ৰফাইল অপশ্যনত গৈ আপোনালোকে মাই ডিটেইলছ আৰু এমপ্লয়াৰ ডিটেইলছখিনি চাব পাৰিব। মাই পলিচিত গৈ আপোনালোকে আপোনাৰ পলিচিখনৰ বিষয়ে জানিব পাৰিব। পলিচি নম্বৰটোত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনাৰ পলিচি চামাৰী, পলিচি ডিটেইলছ, এজেণ্ট ডিটেইল, বেনিফিচিয়াৰীৰ ডিটেইলছ আৰু ইনচিয়ৰ্ড ডিটেইলছসমূহ আপোনালোকে দেখিবলৈ পাব। এতিয়া আহিছোঁ পে'মেণ্টলৈ। যিহেতু আমি অনলাইন প্ৰিমিয়ামসমূহ প্ৰদান কৰিম, গতিকে আমি পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিছোঁ। এতিয়া আমি পলিচি নম্বৰ যিটো ৰেড কালাৰত হাইলাইট হৈ আছে এইটো আমি ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পে' প্ৰিমিয়াম। ইয়াতে আমাৰ কিমান টকা প্ৰিমিয়াম পে' কৰিব লাগে গোটেইখিনি ইয়াত দিয়া আছে। সেইদৰে আপোনালোকে পে' কৰিব পাৰে। নাম্বাৰ অফ ইনষ্টলমেণ্ট প্ৰিমিয়ামছ, ইয়াত আপোনালোকে যদি এমাহৰ কাৰণে পে' কৰে এমাহৰ কাৰণে কৰিব পাৰে আৰু যদি আপুনি 2 মাহ বা 3 মাহৰ কাৰণেও বিচাৰে তেনেহ'লে কৰিব পাৰিব। যিহেতু মই এটা মাহ অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰিমিয়াম প্ৰদান কৰিম, গতিকে মই তললৈকে আহি কনফাৰ্ম পে'মেণ্ট এই অপশ্যনটোত ক্লিক কৰিছোঁ। এতিয়া আপোনালোকে পে' নাও অপশ্যনটো দেখিবলৈ পাইছে। পে' নাও অপশ্যনটোত ক্লিক কৰিব।
এতিয়া আপোনালোকক যিকোনো এক অপশ্যন সিলেক্ট কৰিবলৈ দিয়া হৈছে SBI বা PayU গতিকে আমি SBI অপশ্যনটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰি কন্টিনিউ টু পে এই অপশ্যনটোত ক্লিক কৰিছো এতিয়া আপোনালোকে SBI পেমেন্ট সিস্টেম পেজখন দেখিবলৈ পাইছে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াত বহুত কেইটা অপশ্যন আছে আপোনালোকে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড UPI সকলো ধৰণে আপোনাৰ প্ৰিমিয়ামসমূহ পে কৰিব পাৰিব মই ইয়াত ডেবিট কাৰ্ড অপশ্যনটো সিলেক্ট কৰিছো এতিয়া আপোনালোকে পেমেন্ট ডিটেইলছখিনি ইয়াত দেখিবলৈ পাইছে কনফাৰ্ম অপশ্যনটোত ক্লিক কৰিব এতিয়া আপোনালোকে তললৈকে আহি আপোনাৰ কাৰ্ডৰ ডিটেইলছসমূহ প্ৰদান কৰি পে অপশ্যনটোত ক্লিক কৰিব মই এইখিনি কৰি লৈছো আপোনালোকে দেখিবলৈ পাইছে পেমেন্ট ডান সাকসেসফুল গতিকে এনেদৰে আপোনালোকে আপোনাৰ পোষ্টেল লাইফ ইন্সুৰেন্স অৰ্থাৎ PLI ৰ প্ৰিমিয়ামসমূহ অনলাইন যোগে ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে প্ৰদান কৰিব পাৰিব নিশ্চয় এই ভিডিওটো আপোনালোকৰ কাৰণে সহায়ক হ'ব আৰু এতিয়াৰে পৰা আপোনালোকে পোষ্ট অফিচত গৈ দীঘলীয়া শাৰী পাতি ৰৈ থাকিব নালাগিব ভিডিওটো যদি ভাল পালে ভিডিওটো লাইক কৰিব লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব মই প্ৰায় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহোঁ গতিকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিওৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ